সকলো মানুহৰ দৰে আমি ওলাই গলো গুৱাহাটী মাছমৰীয়া চিটিখনত। হেল্ল' বন্ধুরা, গুৱাহাটী মাছমৰীয়াৰ পৰা আপোনালোকৰ মৰমত দীপক। ঠিক আছে, এতিয়া মই আছো গণেশগুৰিত থকা ফুটব্ৰিজৰ ওপৰত। এটো আপোনালোকে দৃশ্যটো চাব পাৰে, এক সুন্দৰ দৃশ্য। আপোনালোকক এইটো অলপ দেখুৱাম বুলি কনে ৰাতিৰ ভিউ গুৱাহাটীৰ, তাকে আহিলো অলপ ভিডিঅ' বনাবলৈ গণেশগুৰি ফুটব্ৰিজৰ ওপৰৰ পৰা। এইটো আমাৰ কেমেৰা বাইদেউটো, কেমেৰা কৰা বাইদেউটো এজনী আছিলে। ঠিক আছে, আমি দুজনে এই ব্ৰিজৰ ওপৰত আছিলোঁ এতিয়া বৰ্তমান। এয়া ব্ৰিজৰ ওপৰত গুৱাহাটী চিটি দেখুৱাবলৈ কাৰণে আহিছে না। নৰ্মেল ভিডিঅ' এটা নৰ্মেল ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আমি না। নৰ্মেল ভিডিঅ' আপোনালোকে চাই যদি ভাল পায় কি কৰিব লাগে? শ্বেয়াৰ কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰি দিয়ক, বেল আইকন প্ৰেছ কৰক। ক'ত আছে এতিয়া কৈ দে? গণেশগুৰি না ক'ত? গণেশগুৰি ফুটব্ৰিজৰ ওপৰত। ফুটব্ৰিজ ওপৰত আছো আমি এতিয়া বৰ্তমান। তাৰপিছত একেবাৰে ৰাস্তাৰ ওপৰতে আছো না। ৰাস্তাৰ ওপৰতে আছো। এইটো চাব পাৰে, এইফালে গাড়ী গৈছে। গুৱাহাটী মাছমৰীয়াৰ কিছু দৃশ্য উপভোগ কৰি অলপ তলক ঘূৰি কিছু দৃশ্য উপভোগ কৰি মই আৰু নিজৰ ৰুমলৈ আহি গ'লো। এতিয়া আপোনালোকক জনাইছোঁ ইয়াৰ পৰা গুড নাইট।